Hello everyone, welcome back to my channel. এই জাস্ট আহি মই পাইছোহি মোৰ স্কুল ফ্ৰেণ্ড আখাৰ ঘৰত আহি পালোহি আৰু এই অকণমানি পোৱালীজনী দেখিছেনে এইজনী মই প্ৰথমতে চিনাকি কৰি দিছোঁ এইজনী হৈছে মোৰ কলিজা কুহু হয় আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনী মানে ছোৱালী হয় তাই পোৱালী মাক অকণমান ওলাই গৈছে মানে তাই অলপমান থ্ৰেডিং কৰিব আছে সেইকাৰণে ওলাই গ'ল আৰু মই এয়া মেকআপত লাগি গ'লোঁ তুমি আমুৰ এখন কি কৈছা কৈ দিবা না হাই কোৱা বেটা অ দা হাই কোৱা নাখাবা কম নাখায় বেটা চি এখন কিমান মানুহ মাথাত লাগে চি এইটো নাখায় দেই চি নাখায় মুখত নভৰাই সেইটো মূৰত মাথাত ক'ত গৈছোঁ কি কৰিছোঁ এইখিনিতো জনাই আছোঁ আৰু মোৰ কি পিন্ধিছোঁ এয়া দেখাই দিছোঁ অকণমান ধুনীয়া লাগিছে এইটো কপাটো ধুনীয়া লাগিছে নহয় বিয়াত পিন্ধি যাম যে মই বিয়াত গৈ পেটিকি তাইৰ কথাবোৰ দেখিছেনে বাৰু ইমান মৰম লগা নহয় দেখিবলৈ যিমান ধুনীয়া তাইৰ কথাবোৰ সিমানেই মৰম লগা এই জাষ্ট আহি খানাৰ ঘৰলৈ লৈ আহিলে আৰু পূৰা আছামিজ থালি এখন মানে চাই লওঁ যদি তেনেকুৱা যদি ফাল্টু কৰি দিওঁ তেতিয়া নিদিওঁ ৰঙালাও ফ্ৰাই আৰু তেনেধৰণে আৰু চিকেন এনেকৈ দি পেলাই গোটেইখিনি বনাইছে আৰু অসমীয়া এসাঁজ ভাত খোৱাৰ দৰে লাগিলে খুবেই ভাল লাগিলে খানাটো কিন্তু খুবেই ধুনীয়া আছিলে থালিখন দেখাই দিছোঁ এইখন হৈছে থালিখন বিৰাট টেষ্টি আছিলে এতিয়া জনাই দিছোঁ বিয়াখন আছিলে কাৰ বিয়াখন হৈছে আমাৰ একদম বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰোঁ আমি বিৰাটেই আমাৰ মানে ইমানেই ক্ল'জেষ্ট ফ্ৰেণ্ড যে আমি কাকো বেষ্ট ফ্ৰেণ্ডৰ সংজ্ঞা দিব নোৱাৰোঁ এই স্কুল ফ্ৰেণ্ড হয় আশিষৰ ককায়েকৰ বিয়া আছিলে শংকৰদেৱৰ প্ৰায়ভাগ সকলোৱে মানে দেৱাশিষ দা বুলি ক'লে চবেই চিনি পায় ইমানেই বেষ্ট এটা ল'ৰা আছিলে খুবেই ভাল পায় খুব এটা ভাল ল'ৰা আছিলে তাৰ দাদাৰ বিয়া খাবলৈ আহিলোঁ এইখন দাদাৰ বিয়াৰ হয় আৰু আমি তাৰ পৰা ওলাই আহি আমি বেটিক মানে খানাটো খুৱাই মেলি আমি বেটিক ঘৰত থৈ আহিলোঁগৈ তাৰ পৰা আহি পেলাই আমি গাড়ীৰ ভিতৰতে বহি গোটেই তিনিজনী লেকচাৰ মাৰিছোঁ যিহেতুকে দৰা মানে মোৰ এতিয়াও ঢোল বাজিলে ন একদম পুৰা গা খিটখিটাই উঠে এই সৰুতে জানানে তাই মানে মই যেতিয়া তাই বেংগলী মানুহলৈ বিয়া হৈছে ন মই সেইটো ভাবিছোঁ তাই মানে কয় আমি বিয়া হ'লে একদম পুৰা ইমান খাৰু পিন্ধিম একদম সৰু কাল দেই ক্লাছ 3-4 মানত আমি কমটি খেলিছিলো শাৰী পিন্ধিম এনেকে পিন্ধিম এইটো পিনে পুৰা মিলাই খাৰু পিন্ধিম তাই পিন্ধিলে নাজানো মই ভাবিছোঁ বেংগলী তাই বিয়া ৰাতি নুহুই আমি কমটি খেলিলো অকল দৰা সেনেকুৱা হাজবেণ্ড নহয় চচপেন এইফালে দৰাৰ গাড়ীও ষ্টাৰ্টিঙে দৰা বেছি ওচৰলৈ নাপালোঁ এই ৰাজমাইলে গৈ আছোঁ কইনা ঘৰ পাইছোঁ দৰাৰ ভায়েক আৰু তাৰ লগতে ঘৰৰ পৰিয়ালৰ গোটেইখিনি মানুহ ভিতৰলৈ সোমাই গৈছে ইমানেই ভিৰ সেইকাৰণে আমি অলপমান বাহিৰতে বহি দিলোঁ যিহেতুকে ভিৰ হৈ গ'লে অলপ বেছি অসুবিধা হৈ যায় তাইজনৰ বহুত বেয়াকৈ ইনচিডেণ্ট হ'ল মোৰ লগত হোৱা সঁচাকৈ মোৰ লগত যে সাংঘাতিক বেয়া এটা ইনচিডেণ্ট কইনাৰ ঘৰলৈ যদি এইটো অৱস্থাত যদি যাব লগা হয় চেণ্ডেল চিঙি কেনেকুৱা লাগিছে বাৰু ভাল যে মোৰ ওচৰত এটা ডাঙৰ পিং আছিলে আৰু সেইটো পিঙেই মানে মই এঘণ্টাৰ কাৰণে কামটো চলাই ল'লোঁ উপায় নাই কাৰণ সুধা ভৰিটো খোজকাঢ়িব নোৱাৰোঁ ৰাইট চাইডে গলিটো ল'লে দুটা ৰাস্তা
ইতিমধ্যে সময় হৈছে কইনাক সমাজৰ আগলৈ উলিয়াই কইনা আহি পাবহি সন্মুখৰ ফালৰ পৰা ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হ'ল সেইবাবে অলপমান ফটো আজিৰ দিনটোতে তোলা কেইখনমান ফটো শেষত মই এড কৰি দিলোঁ এই সকলোখিনি ফ্ৰেণ্ডৰ সৈতে তোলা এইখিনি হৈছে ফটো আজিৰ দিনটোৰ সময়খিনি খুব সুন্দৰকৈ উপভোগ কৰিলোঁ ফিল কৰিলোঁ মোমেণ্টখিনি সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু তহঁতি সময় দিলি আহিলি সকলোৰে সৈতে লগ পালোঁ বিৰাটেই ভাল লাগিলে আৰু শেষত দৰা কইনাৰ ফটো কেইখনমানো এড কৰি দিছোঁ প্ৰায় দৰা কইনা কইনাক আহি ঘৰ সময় মানে প্ৰায় 2 মানেই বাজিবৰ হ'ল দিনটো ইমান সুন্দৰকৈ পাৰ হ'ল যে আপোনালোকৰ সৈতেও দিনটোক শ্বেয়াৰ কৰিলোঁ আৰু ধৰি ৰাখিবলৈ অকণমান চেষ্টা কৰিলোঁ ভিডিঅ'টোৰ মাজেদি গুড মৰ্ণিং গাইজ আজি হৈছে কাতি বিহু সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা জনালোঁ ৰাতিপুৱা এতিয়া 7টা 7:30 ইমানমান হৈছে সময় আজি মই মানে কালি অহা হয় আশা মোৰ মানে বেষ্ট ফ্ৰেণ্ডজনী যিজনী তাই আশাহঁতৰ ঘৰতে আছোঁ আৰু এতিয়া মানে কি হ'ল আজি হৈছে কাতি বিহু আজি মই ৰাতিপুৱাই ওলালোঁ কাৰণ মই যাবগৈ লাগিব কিন্তু বৰমাই মানে কোনো কাৰণতে মোক যাব নিদিয়ে বৰমাই কৈছে যে বিহুৰ দিনাখন মানুহ ঘৰৰ পৰা ওলাই গ'লে বহুত উৰুঙা লাগে আৰু ইমান ডাঙৰ মানুহকে যেতিয়া তেনেকৈ কথাটো কৈ দিয়ে ন মোক সদায় ব্লেকমেইল কৰে এইবিলাক কথা কৈ সদায় ইম'চনেল তেওঁ মোক ব্লেকমেইল চলায় সদায় আহিলে মানে মই যদি 2 দিন প্লেনিঙত আহোঁ মোক 3-4 দিন কৰাবই তেওঁ এনেকৈ কথা ক'ব সদায় যাবৰ সময়ত এতিয়া মোকো তেওঁ যাব নিদিয়ে ফাইনেলি মানে মই ইয়াত থাকিব লাগিব আজি কাতি বিহু আজি কথা নাই মই ঘৰতে থাকোঁ বা ইয়াতে থাকোঁ এইজনীও মোৰ নিজৰ বৰমা হয় বহুত বেছি ভাল পাওঁ বৰমাক মই তো বৰমা আৰু বেটীৰ লগত আজি মই কেনেকৈ মানে সময়খিনি পাৰ কৰিম কাতি বিহুৰ সময়খিনি অকণমান দেখাম ভিডিঅ'টোৰ মাজেদি এয়া দেখিছেনে ৰাতিপুৱা মাকে যে উঠাই দিলে বেটি এয়া মোৰ লগত কেনেকৈ দুষ্টামি কৰি আছে তাই চাহ বনাই লওঁ বৰমা আৰু মোৰ কাৰণে ৰাতিপুৱা এতিয়া মানে বৰমাই একাপ খাব আৰু মই একাপ খাম বৰমাৰ কাৰণে মই বনাই দিওঁ চাহটো এইফালে গেছটো অন কৰি পেনটো পাতি দিছোঁ পাতি তাতে বৰমাৰ স্পেচিয়েল মছলা চাইটো অলপ দি দিলোঁ দি উতলিবলৈ দিলোঁ দি পেলাই বৰমাক একাপ চাহ মই দি থৈ আহিলোঁগৈ বৰমাই সম্পূৰ্ণ ফিকা কৰি খায় মানে ময়ো তেনেধৰণে খাওঁ বাৰু চেনি বা গাখীৰ মই এড নকৰোঁ আৰু বৰমায়ো তেনেধৰণে নকৰাকৈ খায় পূৰা খালীকৈ বৰমাইটো বিস্কিটো খোৱা নাই মই বাৰু খালোঁ তাৰপৰা এইফালে আমাৰ বাইগৰাকী উঠিলে বাইক আমি কামত লগাই দিছোঁ বাই এইফালে ঘৰ চৰ সাৰা মোচা কৰিছে আৰু তাৰপাছতে আমি অকণমান এয়া কল নাৰিকল চাকি এইখিনি ৰাতিৰ কাৰণে বৰমাই পূৰা সাজু কৰি ৰাখিছে আৰু বাহিৰলৈ গৈ পেলাই বৰমাই মই এয়া পাণ আৰু কলপাত কাটি পেলাই কাটি আনিলোঁ ৰাতিলৈ চাহী পানী বনাব এগৰাকী চাহী পানী নহয় পানী বাটাৰ মছলা বনাব এইফালে পানী দিছে বস্তুখিনি সামগ্ৰীখিনি আৰু তাত যাৱতীয় যিমানখিনি বস্তু দৰকাৰ সেইখিনি আনি লৈছে অলৰেডি আৰু এইফালে মান ধনিয়া অলপো চিঙি আনিবলৈ পালে বনাই কাৰণ বনাই পেলাই বনাবলৈ কাটি দিব লাগে আৰু ইয়াত কাৰণে তিয়াই ৰাখিছে পিলত শুইছিলা ৰাণী পিংক কোনটো পিলো ৰাণী কি কালাৰ বেটি ৰাণী পিংক কালাৰ ৰাণী পিংকত শুইছিলা তুমি এইফালে সন্ধ্যা হ'বৰেই হ'ল সেইকাৰণে আশাই বেটিক অকণমান ৰেডি কৰি দিছে সন্ধ্যা টাইমৰ বাবে এয়া তাই পূৰা ধুনীয়াকৈ পাতি দিছে পূৰা পাতি পেলাই পূৰা দুইজনী মাকে দেখি ইমানেই কথা পাতিছে মানে কথা পাতি তাই পূৰা কথা পাতি দুইজনী নহয় মাক ওলাবহে মাক ওলাই নি ছোৱালী ওলাই আছে দেখিছেনে কি সুন্দৰকৈ পাতি দিছে একদম সময় হ'ল আমিও সেইকাৰণে ৰেডি হৈ ল'লোঁ যিহেতু সন্ধ্যা লাগিলে তাইও ৰেডি হ'ল এনেকে শুনি আছো বিচাৰিব টাইম লাগে মই কৈছিলো নাই খোৱা ন তোৰ মোৰ লগত কি হয় ককা যাব পূজা কৰোঁ ইয়া বেবি কি খবৰ কোন আহিছেনো আৰ্টিকা আহিছে এইফালে বৰমাই ফল-মূল প্ৰসাদ আদিৰো বেয়া পালোৱেই আৰু কৰি লৈছে চাকিখিনিও সাজু কৰি ল'লে আমি এইফালে ভিতৰত নামঘৰত আহি গুৰুলৈ উদাস কৰি ৰাম নমো
চাকি জ্বলাই বৰমাই এয়া তুলসীৰ তলত নীতি নিয়মখিনি কৰিবৰ কাৰণে আহিলে। নীতি নিয়ম কৰাৰ পাছত আশাই ঘৰৰ সকলো ঠাইতে এয়া সকলোফালৰ পৰাই চাকি বন্তি জ্বলাই দিলে সুন্দৰকৈ। তাৰ পাছতে ভিতৰসকলে আহি বেডৰুমৰ ফাললৈ তাই কিছুমান জেগাত দি মেলি এয়া বাহিৰৰ ফাললৈ এতিয়া আহিছে। বাহিৰত দিমবগৈ এতিয়া চাকি। বেটি আৰু মোৰ ভিডিঅ' বনাই ল'লোঁ আৰু বেটিৰো এটা ছিংগল ভিডিঅ' বনাই ল'লোঁ। ৰ'ব কৰকচোন আপুনি। বিহু বুলি পিঠা এটাও খাই ল'লোঁ ধুনীয়াকৈ। তাৰপাছতে আমি এয়া কিটচেনলৈ সোমাই দেখিছোঁ সেইটো ফেচটো দেখাব নিদিয়ে আকৌ দেই, ফেচ দেখাব নোৱাৰোঁ, তাৰ খানাটোহে বোলে দেখাব লাগে। মানে তেখেতে কোনদিন কিটচেনত নাহে আৰু কিটচেনৰ কামত আমাক হেল্পো নকৰে। এই দেখিছেনে, আজি মানে তাৰ নিজৰ ফ্ৰেণ্ড আহিব যে, ফ্ৰেণ্ড আহিবৰ কাৰণে এয়া পূৰা লাগি গৈছে, কিবা স্পেচিয়েল ডিছ বনাই আছে। আমি বোলো বাৰু আজি আমাৰ নচলে, কিবা এয়া চিকেন বনাইছে, চিকেন ফ্ৰাইড চিকেন কিবা কৰিব আৰু তাৰ নিজৰ ৰেচিপি হয় এইটো। মোক কৈছে খালি আমি দেখাই থাকক হা, ভিডিঅ'ত মোৰ ৰেচিপি শ্বেয়াৰ কৰিব, কিন্তু মোক মুখখন দেখাব নালাগে। সেয়া দেখিছেনে। এইফালে তাৰ ফ্ৰাইড চিকেন ৰেচিপি ৰেডি হৈ গ'ল আৰু এইফালে টুকুৱেটো বনালে, পনীৰ বাটাৰ মছলা বনালে, মানে আখাই বনালে। আৰু এয়া খুব সুন্দৰ হৈছিল বাৰু দেই। আৰু এইটো হৈছে পোলাও, এইটো বনালোঁ মই। এইটো বাৰু বেয়া হোৱা নাছিল বুলি কৈছে যিখিনিয়ে খাইছে, ময়ো খাইছিলোঁ, কিন্তু হ'লেও বাৰু নিজৰ ৰেচিপি নিজে ইমান ভাল পোৱা নাযায়। চ' সেইকাৰণে সিহঁতি কোৱা মতে ভাল বুলিয়ে কৈছে, তো ভালেই চাগে আৰু। এয়া বৰমাই কিন্তু একদম খুব ধুনীয়া তন্দুৰী ৰুটি মানে বনাবলৈ ট্ৰাই কৰি আছে। বহুত ধুনীয়া বনায় বৰমাই খানা। কিন্তু ইয়াতোতো এতিয়া মানে জুই নাই, অঙঠা নাই, সেইকাৰণে ইয়াতে বৰমাই খুব ধুনীয়া ষ্টাইলত ৰুটি সেকি আছে ধুনীয়াকৈ। আৰু মোক মানে শিকায়ো আছে, সেকিও আছে আৰু মোক শিকায়ো আছে বৰমাই ধুনীয়াকৈ। বৰমাই শেষত আহি পেলাই ৰুটিখিনি বনাই ল'লে। আৰু আমি থাকিলে বৰমাই পাকঘৰটো আমাৰ চবকে এৰি দিয়ে, আমি তাৰ বন্ধ কৰি পেলাওঁ যে পাকঘৰটো। আৰু আমি খাই বৈ যাওঁ মানে ইয়াত দেখিছেনে, বেটি শুয়ে গ'ল, ইমান মৰম লগাকৈ শুইছে কলিজাজনী। বাৰু যি কি নহওক, আজি দিনটো এনেধৰণেই উপভোগ কৰিলোঁ সকলোৰে সৈতে, খুবেই ভাল লাগিলে। আৰু শেষত বিহু বুলি মৰা তোলা দুখনমান ফটো শেষত এড কৰি দিছোঁ। এয়া আশা আৰু মই, আৰু নিজৰ ছিংগলো আছে। আৰু যি কি নহওক, দিনটো শেষত খুব ভাল ধৰণে পাৰ হ'ল, ভাল লাগিলে। আৰু ভিডিঅ'টো আপোনালোকৰ সৈতে শেষত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে নিশ্চয় ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলোঁ। বাই বাই।